অবৈধ সুৰা বেপাৰী কৰায়ত্বৰ দাবীত ৰাইজৰ উত্তাল প্ৰতিবাদ। নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত কাঞ্চনপুৰ আদৰ্শ গাঁৱৰ প্ৰায় 200 শতাধিক ৰাইজৰ উত্তাল প্ৰতিবাদ। অবৈধ সুৰা বেপাৰীসকলৰ বিৰুদ্ধে স্থানীয় ৰাইজে সাব্যস্ত কৰে এই প্ৰতিবাদ। উল্লেখ্য যে যোৱাকালি ৰাইজৰ অভিযোগত ৰূপহীহাট আৰক্ষীয়ে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই বুজন পৰিমাণৰ সুৰা ও চোলাই মদৰ লগতে 3 গৰাকী মহিলাক আটক কৰি থানালৈ লৈ যায়। কিন্তু একে নিশাই আটকাধীন মহিলাকেইগৰাকীক মুকলি কৰি দিয়া কেন্দ্ৰ কৰি স্থানীয় ৰাইজে সাব্যস্ত কৰে এই উত্তাল প্ৰতিবাদ। কিন্তু স্থানীয় ৰাইজ ও গাঁওবুঢ়াৰ ভাষ্যমতে অতি শীঘ্ৰে অবৈধ সুৰা বেপাৰী ৰাতুল ৰায়, পুৰঞ্জন মণ্ডল, শুকুৰঞ্জন ৰায়, চামল মণ্ডল, উদীপ মণ্ডল, ৰুবুল মণ্ডলক কৰায়ত্ব কৰি জেলহাজলৈ প্ৰেৰণ কৰাৰ দাবী উত্থাপন কৰে আৰু যদি নকৰে তেন্তে আৰক্ষীৰ লগত সুৰা বেপাৰীসকলৰ গোপন বুজাবুজি আছে বুলি কয় স্বয়ং কাঞ্চনপুৰ আদৰ্শ গাঁৱৰ গাঁওবুঢ়া বাচিকান্ত চৰকাৰে। ৰাইজৰ দাবী যে সুৰা বেপাৰীসকলে কাৰ ছত্ৰছায়াত ইমান দিনে চলাই আহিছে অবৈধ সুৰাৰ ৰমৰমীয়া কলাবেহা। আশীৰ্বাদ আছে নেকি কাৰোবাৰ বৰমৰীয়া বিষয়াৰ? এনে আৰু কেতবোৰ অবৈধ সুৰা ও মদৰ মুকলি কলা বেহা ৰূপহীহাটত চলি থকা পৰিলক্ষিত হৈছে। কাৰ ছত্ৰছায়াত অসাধু ব্যৱসায় ৰূপহীহাটত মুকলিকৈ চলাই আছে সুৰাৰ এই ৰমৰমীয়া কলা বেহা। ৰাইজৰ মনত উদয় হৈছে 1 কোটি টকীয়া প্ৰশ্নৰ। ভাটিটো চলি আছে, ইয়াত বিভিন্ন ধৰণৰ মদ বিক্ৰী কৰি আছে, মদ, ভাং, গাঞ্জা আৰু আফিং, তাৰপিছত আৰু ড্ৰাগছ এইবিলাকো চলি আছে। যিমান মানে অবৈধ বেহা বেপাৰ আছে গোটেই কাঞ্চনপুৰত চলি আছে। চাইদুৰীয়া মৌজাৰ ভিতৰত 22খন গাঁও হৈছে আমাৰ চাইদুৰীয়া মৌজাত ৰেভিনিউ ভিলেজ ৰাজহ গাঁও, তাৰ ভিতৰত 2খন গাঁও হৈছে আমাৰ গৰাজান আৰু কাঞ্চনপুৰ আদৰ্শ গাঁৱত পৰিণত হৈছে। সেই আদৰ্শ গাঁৱৰ মানুহখিনি যে নৰকুণ্ডত পৰিণত হ'ব আমি এইটো জীৱনত কল্পনা কৰিব নাছিলোঁ, কৰিব পৰা নাই। কিন্তু এতিয়া যিটো দেখা পাইছোঁ চৰকাৰৰ মানুহে যদি আমাক সহায় সহযোগ আগ নবঢ়ায় তেতিয়াহ'লে এইটো ধ্বংসস্তূপত পৰিণত হৈ আছে। সেইকাৰণে আমি জিলা উপায়ুক্ত মহোদয় প্লাছ আৰু আৰক্ষী অধীক্ষক মহোদয়, আমাৰ চাৰ্কুল অফিচাৰক আমি বিভিন্ন ধৰণৰ তেনেকৈ MLAক জনাইছোঁ। এনেকেই মানে য'ত জনাব লাগে তাতে আমি হেৰি কৰিছোঁ। কিন্তু পুলিচৰ ফালৰ পৰা SP ফালৰ পৰা কাগজ পাতিখিনি আহে, এইখিনি আমাৰ ৰূপহী থানাৰ OC যিসকল থাকে এইটো পুকুৰত গহি পেলাই পচা নৰ্দমাত নিক্ষেপ কৰে, সেইটো আমি জানিছোঁ। গতিকে ইয়াতকৈ দুখৰ বিষয় আৰু কি আছে? যোৱাকালি আমাৰ থানাৰ পৰা LDC বাইদেৱে কোৱাৰ পিছতহে পুলিচ আহিবলৈ পাইছে, নহ'লে ইমান দিন বহুতো জাননী দিয়া হৈছে। বহুত মহিলাসকলে বহুত ধৰ্ণা দিছে, থানাত গৈ পেলাই কৈছে, DCৰ তাতো গৈছে, কোনো সুফল নাপায়, নাই। আহি পেলাই কিবা কিবি কয়, কানে কয়, তেওঁলোকে তাৰপিছত কিবা কিবি এটা শ্ব' কৰি পেলাই গুচি যায়। আৰু তেওঁলোকে কয় যেন আমি পইচা দি থাকোঁ নহয়, আমাক এই মদৰ ভাটিৰ যিবিলাক মালিক আছে তেওঁলোকে কয়, থানাৰ মালিকক, থানাৰ পৰা যিসকল আহে তেওঁলোকক দিয়ে। গতিকে ইয়াত আমি কোনো ধৰণৰ মানে সুফল পোৱা নাই। এই যোৱাকালি যিটো দেখা পাইছোঁ, ৰাতি ধৰি নিলে 7 বজাৰ পৰা অভিযানটো চলাইছিল, 9 বজাত তেওঁলোকক গাড়ীৰে লৈ পেলাই মদ, ভাং, গাঞ্জা যি পাইছে আৰু বস্তাত ভৰাই পেলাই লৈ গৈছে। তাৰপিছত আকৌ 12 বজাত এৰি দিলে। আমাক খবৰ কৰিছে থানাত যোৱাৰ কাৰণে, গৈ পেলাই দেখা পালোঁ জামিনৰ কাৰণে আমাৰ কিছুমান হিন্দু মানুহ তাত গৈ পেলাই ধৰ্ণা দিলে। সেইবিলাকক দেখা পাই আৰু পিছে আমি বড়োবাবুৰ লগত OC ছাৰৰ লগত মই সাক্ষাৎ কৰা নাই, গুচি। মোৰ নাম শ্ৰী বাচিকান্ত চৰকাৰ, মই গাঁওবুঢ়া কাঞ্চনপুৰ। ঠিক আছে। প্ৰথমে মই নিউজ চেনেলত বন্ধুসকলক মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ মই কাঞ্চনপুৰ গাঁৱৰ এজন ব্যবসা চলি আছে। আমাৰ মানে সকলো ৰাইজে কৈ আছে যে আমাৰ মানে গাঁৱটো শান্তিপূৰ্ণ লাগে। যিসকল মানুহে মদ বিক্ৰী কৰি আছে সিহঁতক আৰু যিবিলাকক কৰিছে সিহঁতক মানে পুৰা শাস্তি দিব লাগে, আৰু যিবিলাকে মদ বিক্ৰী কৰি আছে মতাসকলক ধৰিব লাগে, সিহঁতক শাস্তি দিয়ক। আমাৰ এইটো আদৰ্শ গাঁও, আমাৰ আদৰ্শ গাঁও থাকিব লাগিব। আমাৰ গাঁৱৰ মানে শান্তিপূৰ্ণ লাগে। আমি সকলোৱে ৰাইজে কৈ আছোঁ যে আমাৰ গাঁওখনক কেনেকৈ শান্তি হ'ব, সেইটোৰ কাৰণে আমি সকলোৱে এইটোৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ যে আমাৰ গাঁৱটো শান্তি লাগে, আপোনালোকে সেইটো কৰি দিয়ক। অবৈধ বেপাৰীৰ নাম হ'ল ৰাতুল চন্দ্ৰ ৰায়, পুৰঞ্জন মণ্ডল, শ্যামল মণ্ডল, ৰুবুল মণ্ডল, সুদীপ মণ্ডল, চম্পা
সকলোৱে যে মদ বিক্ৰী কৰি আছে এইটো বন্ধ কৰিব লাগিব। আমাৰ থানা এইটো বহুত দিন ধৰি কৰি আছে, সিহঁতে 3 বছৰ ধৰি কৰি আছে। এইটো আমি যে থানাত তাৰপিছত SP অফিচত বহুতো এপ্লিকেশ্যন দিছোঁ, কিন্তু এদিন পুলিচ আহিলে 20 দিনা নাহে। আৰু যিসকল মানুহে মদ বিক্ৰী কৰি আছে সিহঁতে কয় আমি পইচা দি থানা কিনিছোঁ, পুলিচ অহাৰ আগত আমাক কৈ দিয়ে যে আমি আহি আছোঁ, তোমালোক ঘৰৰ পৰা ওলাই যোৱা। তেনেকুৱা মানে সিহঁতে মানে আমাক কৈ থাকে আৰু বহুত ধৰণৰ গালি সপনি পাৰি থাকে। পুলিচ আহিলে আমাক গালি পাৰে। আমি বহুত দিন ধৰি চেষ্টা কৰি আছোঁ, কিন্তু একোৱে কৰিব নোৱাৰিলোঁ। অতি শীঘ্ৰেই আমাৰ কাঞ্চনপুৰ এই 6খন মদৰ ভাটি উচ্ছেদ কৰিব লাগে। আমাৰ কাঞ্চনপুৰ আদৰ্শ গাঁও, আদৰ্শবান হৈ 6জনৰ ভিতৰত এজন হ'ল ৰাতুল চন্দ্ৰ ৰয়, এজন হ'ল মাইকী মানুহ আছে চম্পাৰাণী মণ্ডল, না ৰয় ই দেখে টাইটেলটো ৰয়, তাৰপিছত পুৰঞ্জন মণ্ডল, শ্যামল মণ্ডল, ৰবুল মণ্ডল। এই 6খন বাটি আছে আমাৰ কাঞ্চনপুৰ 5 নম্বৰ ৱাৰ্ডত। সদীপ মণ্ডল 1 কিলোমিটাৰৰ জাগাৰ ভিতৰত 5-6খন মদৰ বাটি আছে। আমি কাঞ্চনপুৰ এই গাঁৱত জীয়াই থকাতকে নথকাই ভাল বুলি মনে। সিহঁতে চুলাই মদ বিক্ৰী কৰে, ট্ৰাইবেলে আনি দিয়ে। ট্ৰাইবেলে ৰাতিপুৱা ট্ৰাইবেলে মদখন লৈ আহে, সিহঁতে গোটেই দিনটো বেচে আৰু লালো বিক্ৰী কৰে। আৰক্ষীক জনাইছিলোঁ, আৰক্ষী আহে, মাজে মাজে আহে, হামলা দিয়ে, 2-4 দিন বন্ধ থাকে, তাৰপিছত আকৌ আৰম্ভ কৰি দিয়ে। আৰক্ষী অহাৰ পিছত 2-4 দিন বন্ধ থাকে, তাৰপিছত আকৌ আৰম্ভ কৰি দিয়ে। হয়, কৰেক্ট কৰিছে, আকৌ এৰি দিয়ে। কৰেক্ট কৰিছে, কালি কৰেক্ট কৰি লৈ গৈছে। তেতিয়া আজি চাইছোঁ সিহঁতে ঘৰতে আছে। আজিও সেই আমাক ৰাইজক গালি পাৰি আছে। আমিনো কি কৰিম? থাকিব পাৰে, নহ'লে সিহঁতে ইমান হেৰিকে কেনেকৈ চলি আছে? কালি লৈ গৈছে, আজি আহি পিনি সিহঁতক আমাৰ ৰাইজক গালি পাৰি আছে, গোটেই ৰাইজক গালি পাৰি আছে। কালি পুলিচে উঠাই লৈ গৈছিলে। কালি সিহঁতৰ 3জন মাইকী মানুহ লৈ গৈছিল, চম্পাৰাণী আৰু ৰেবাৰাণী, তাৰপিছত মিনতি ভৰা। সেইটো আমি বহুত পৰিমাণৰ, সেইটো আমি সীমাংক দিব নোৱাৰিম। বস্তা কেইটামানেই ভৰিছে। মোৰ নাম শ্ৰী গজেন্দ্ৰ চন্দ্ৰ মণ্ডল, মই 5 নম্বৰ ৱাৰ্ডৰ বাসিন্দা হওঁ, BLMCCৰ প্ৰেচিডেণ্ট। মই এটা গৌৰৱ অনুভৱ কৰোঁ, যিহেতু আপোনালোকে জানে কাঞ্চনপুৰ গাঁওখনক এখন আদৰ্শ গাঁৱত নামাকৰণ কৰা হৈছে। সেই হিচাপে আমি গৌৰৱান্বিত। কিন্তু এটা দুখৰ বিষয় যে কাঞ্চনপুৰ আদৰ্শ গাঁও স্বীকৃতি দিয়াৰ পিছত এই গাঁওখনত যে কিছুমান অবৈধ কাম চলি আছে, তাৰ কাৰণে দুখিত। কাৰণ আমি প্ৰত্যেকেই সজাগ হ'ব লাগে, আমি বেয়া কামবিলাকৰ বিৰুদ্ধে যুঁজিব লাগে। গতিকে মই সকলোকে প্ৰথমে ৰিকুৱেষ্ট কৰিছোঁ যাতে এই বেয়া কামৰ বিৰুদ্ধে যাতে আমি এটা সজাগতা আনিব পাৰোঁ। আৰু লগতে মই চৰকাৰ তথা প্ৰশাসনক এটা কথা অনুৰোধ জনাব বিচাৰিছোঁ যে এই আদৰ্শ গাঁওখনত কিছুমান অবৈধ মদৰ ব্যৱসায় য'ত চলি আছে, আপোনালোকে অলপ আগতে শুনিছে নিশ্চয়। নামখিনি মই তেনেকৈ যদি গাব নোৱাৰোঁ, মুখস্থ নাই যদিও, মই সেইখিনি মানুহৰ বিৰুদ্ধে যাতে কঠোৰতম শাস্তি হয়, আৰু যিসকল এৰেষ্ট হোৱা নাই এতিয়ালৈকে সেইসকলক যাতে কম সময়ৰ ভিতৰত প্ৰশাসনে যাতে কৰায়ত্ব কৰে আৰু জেল হাজতলৈ যাতে প্ৰেৰণ কৰে। আৰু তাৰ লগতে মই এটা কথা প্ৰশাসন তথা চৰকাৰক ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যে আমাৰ এই আদৰ্শ গাঁওখনৰ সন্মান যাতে ৰক্ষা কৰে, লগতে ভৱিষ্যত প্ৰজন্মৰ যাতে ভৱিষ্যত নষ্ট নকৰে, তাৰ কাৰণেও মই পুনৰবাৰ প্ৰশাসন তথা চৰকাৰক অনুৰোধ জনাইছোঁ।